এই মুহূৰ্তত দিব বিচাৰিছো এক গুৰুত্বপূৰ্ণ খবৰ। ডিব্ৰুগড় লাহোৱাল সাতখোলাত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰি পৰিল তীব্ৰ বেগত অহা AS06BC 7063 নম্বৰৰ এখন অটোখনে হেঁচা মাৰি ধৰাত এজন যাত্ৰী চিতাতে নিহত। প্ৰায় 30 বছৰীয়া নিহত যুৱকজন আলিমূৰৰ বাবুল গগৈ আছিল বুলি জানিব পৰা গৈছে। দেৱজিৎ গগৈ নামৰ অটোখনৰ চালকজনক সংকটজনক অৱস্থাত AMC লৈ প্ৰেৰণ কৰে। পুনৰ দৰ্শকক দিব বিচাৰিছো এক গুৰুত্বপূৰ্ণ খবৰ। ডিব্ৰুগড় লাহোৱাল সাতখোলাত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰি পৰিল তীব্ৰ বেগত অহা AS06BC 7063 নম্বৰৰ এখন অটো। চিতাতে নিহত 30 বছৰীয়া যুৱক আলিমূৰৰ বাবুল গগৈ। অটোখনৰ চালকজনক সংকট অৱস্থাত AMC লৈ প্ৰেৰণ কৰে। ব্যুৰ ৰিপৰ্ট, দ্ৰুত সংবাদ। মানে হঠাৎ এইখন আহিলে আহি কিনে আপোনাৰ ইয়াতে পাল্টি মাৰিলে। পাল্টি মাৰা মানুহজনৰ গাত পাল্টি মাৰিলে। মানুহজন কেইটা মানুহ আছিলে? এজনে আছিলে। আমি ধৰি মেলি সকলোৱে উঠাই দিছো। কিমান দেৰি ঘটনাটো? প্ৰায় 12 বাজিছে, 12টা হ'ব। এইজন হ'লে এইজন ড্ৰাইভাৰজনে লৈ গৈছে লগতে হঠাৎ গাড়ীখন ব্ৰেক পৰি গ'ল, পাল্টি মাৰিলে। আৰু গাড়ীখনৰ পেছেঞ্জাৰ কিমান আছিলে? এজনে আছিলে।